সৰুতে মানুহে সুধিছিল ডাঙৰ হৈ কি হবি এবাৰো নভবাকৈ কৈছিলো দেউতাৰ দৰে হম তেতিয়া যে নাজানিছিলো দেউতা হোৱাৰ বাবে অৰ্হতা কিমান তেতিয়া দেউতাই আমালৈ কাপোৰ কিনি আনিলে ফূৰ্তিত জপিয়াইছিলো এয়াতো নাজানিছিলো যে দেউতাই 2 বছৰ ধৰি নিজলৈ একো কাপোৰেই কিনা নাছিল মই মিঠাই খাই ভাল পাওঁ দেখি দেউতাই মিঠাই আনি দিছিল কিন্তু এয়াতো নাজানিছিলো যে মিঠাইৰ সংখ্যা আৰু সন্তানৰ সংখ্যা সমান আছিল আজিও নাজানিলো আমাৰ সপোনবোৰ পূৰণ কৰিবলৈ তেওঁৰ কিমান সপোনৰ জলাঞ্জলি হ'ল আমাক অভাৱ কি বস্তু বুজিব নিদিয়াৰ বাবদ তেওঁ যাপন কৰা অভাৱী জীৱনটোৰ ভোগ কাহানিও নাপালো মাজে মাজে ভাবো দেউতাৰ দৰে হ'ব পাৰিমনে দেউতাৰ নৈতিকতাৰ আগত নিজক ৰিজাই চাওঁ নোৱাৰিম দেউতাৰ ত্যাগৰ আগত নিজক ৰিজাই চাওঁ নোৱাৰিম দেউতাৰ সাহসৰ আগত নিজক ৰিজাই চাওঁ নাই নোৱাৰিম আৰু এতিয়াও মোৰ 22 বছৰ বয়সতো যেতিয়া দেউতাই কয় কিবা অসুবিধা হলে মোক কবি মই আছো খাটাং হওক দেউতা হ'বলৈ কাহানিও নোৱাৰিম